নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আপোনালোকলৈ অন্য এটা ৰেচিপি আগবঢ়াইছোঁ, ওলকচু আৰু লোকেল মুৰ্গী মাংস। প্ৰথমে মই ওলকচুখিনি বইল কৰি ল'লোঁ, বাকলিখিনি গুচাই লৈ অলপ ভাঙি ল'লোঁ। ইয়াত মই ব্যৱহাৰ কৰিছোঁ পিঁয়াজ, ৰেড চিলি পাউডাৰ, জালুক জিৰা, আদা নহৰু পেষ্ট, গৰম মছলা, তেজপাত, কেঁচা জলকীয়া আৰু শুকান জলকীয়া। ইয়াতে মই ল'লোঁ 1 কিলো মুৰ্গী মাংস। অলপ মিঠাতেল দিলোঁ, নিমখ দিলোঁ, হালধি গুড়া দিলোঁ, 1 চামুচ ৰেড চিলি পাউডাৰ দিলোঁ, আদা নহৰু পেষ্ট দিলোঁ 1.5 চামুচমান, জালুক আৰু জিৰা গুড়ি দিছোঁ। এই সকলোখিনি একেলগে মই মেৰিনেশ্যন কৰি আধা ঘণ্টা ৰাখি দিম। কেৰাহী গৰম কৰি ল'লোঁ। এতিয়া মই মিঠাতেল দিছোঁ, তেজপাত দিলোঁ, শুকান জলকীয়া দিছোঁ, গৰম মছলা, গোটা গৰম মছলা দিছোঁ, পিঁয়াজ দিছোঁ, এক চামুচ ৰেড চিলি পাউডাৰ দিছোঁ, 1.5 চামুচমান আদা নহৰু পেষ্ট দিছোঁ, সকলোখিনি ৰঙচুৱা হোৱালৈকে অলপমান ভাজি ল'লোঁ। এতিয়া মই মাংস দিম। কেঁচা পিঁয়াজ 5টামান কাটি লৈ মই তাতে দি দিছোঁ। 15-20 মিনিটমান সময় ভাজি লৈ এতিয়া ঢাকন দি ৰাখি দিম। এক 1.5 কাপমান পানী দি মই ঢাকন দি ৰাখি দিম অলপ সময়। মাংসখিনি ভাজি লোৱাৰ পিছত এতিয়া বইল কৰি লোৱা ওলকচুখিনি দি অলপ সময় ভাজি থাকিম। মাংস আৰু কচুখিনি ভাজি লোৱাৰ পিছত 2 গিলাচমান মই পানী দিছোঁ। মাংস বনাই হৈ গৈছে। আপোনালোকেও এনেদৰে বনাই খাই চাবচোন। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।